ধুই ভাতকেইটা খাই ল'লোঁ। ইয়াতে অকণ বহু পাই ইয়াতে অকণমান বতাহ মাৰিছে। বাকী ইমান গৰম যে আৰু ভিনদেউ ঘৰলৈ ইমান ফোন মাৰি আছোঁ, ফোনটোৱে লগা নাপায়। গৈ পিনে আজি এপাক খবৰে লওঁগৈ। গৰমত কিনো দীঘল পেণ্ট পিন্ধি যাওঁ, এই হাফ পেণ্টটোকে পিন্ধি যাব পায়। তাইক চোলা এটা উলিয়াই দিবলৈ কওঁ। ঐ শুনিছে নাই, মোলৈ বেলেগ চোলা এটা উলিয়াই দিয়ে শুন। মই ভিনদেউ ঘৰৰ পৰা আহোঁগৈ পিটিককৈ। পাইছোঁহি আৰু যেনে তেনে। ভিনদেউ ঘৰত আছেনে নাইবা আজি? অ' ভিনদেউ ঘৰত আছেনে বাৰু আপুনি? অ' আছোঁ। কোননো? অ' তইহে। অ' কি কৈছিলে হয় ইমান গৰমত আপুনি ভিতৰত সোমাই? কিবি কাম কৰি আছিলোঁ। আহ ভিতৰলৈকে আহ। নালাগে ভিনদেউ, ইয়াতে ধুনীয়া বতাহ এটাকে মাৰিছে, ইয়াতে বহো। হয় নি? বহ তেন্তে, মই ভিতৰৰ পৰা পানী এগিলাচকে আনোগৈ। ইমান গৰমত আহিছ। পানী এগিলাচ খাই ল। দিয়ক পানী এগিলাচ খাই ল। লক বৰ ধুনীয়া বতাহ এজাকি মাৰিছে। অ' ভিনদেউ আপুনি ভাত পানী খালে নাই? বাবু নাই নেকি? অ' খালোঁ। এই বাবু আমাৰ ঘৰৰ ওচৰৰে দোকান এখনলৈ গৈছে। মই তোৰ লগতে ইয়াতে বহি যাওঁ। চবৰে ঘৰত ভাল? আমাৰ ঘৰত ভালে বাৰু। আপোনালোকৰ ফোনটো কি হ'ল? ইমান ফোন মাৰি আছোঁ, লগাই নাই যে। নকবি আৰু, ফোনটো বেয়া হ'ল। বেয়া হোৱা বহুত দিন হ'ল। অ' হয় নি? সেইকাৰণে খবৰ এটা কৰি যাবলৈকে আহিছোঁ। ভালে কৰিলি। আমাৰ বাবুৰ কথা নকবি আৰু, আজিকালি বৰ বেয়া হ'লি, মদ খাবলৈ ধৰিলে। হয় নি? ইমান পঢ়ি শুনি বাবু এনেকুৱাহে হ'ল। আজিকালি গাঁৱতে মদ হাঁচ জুৱা আড্ডা বহিলে নহয়, তাতে থাকেগৈ। বাবু কথাখিনি শুনি বৰ দুখ পালোঁ দেই। সঁচাকৈ মদ ভাং জুৱা এইবোৰে এখন ঘৰ ধ্বংস কৰি দিছে। তাকেহে চৰকাৰে মদৰ দোকানবোৰ কেতিয়া যে বন্ধ কৰিব। বহ মই চাহকণ বনাই আনোগৈ তোলে।